পৃথিৱীত যিমানে ইউটিউবাৰ আছে সকলোৰে কিন্তু ইউটিউব চেনেলটো একেবাৰে ইয়াৰ পৰা ষ্টাৰ্ট হয় এই অন্তৰৰ পৰা এই হাৰ্ডৰ পৰা বহুত আশা ভৰসাৰ মাজত এটা ইউটিউব চেনেল ষ্টাৰ্ট কৰে আৰু সকলো ইউটিউবাৰে প্ৰথমত ইউটিউব চেনেল ষ্টাৰ্ট কৰাৰ সময়ত কিন্তু তাৰ ওচৰত এনেকুৱা মাইক এনেকুৱা ট্ৰাইপড ভাল মোবাইল ভাল লাইটিং একোই নাথাকে সিম্পল এটা হাতত থকা যেটো এন্ড্ৰইড মোবাইল হেতু আৰু মোবাইলত থকা মাইকটোত আৰু হাতেৰে মানে ভিডিঅ'বোৰ শুট কৰি এটা ইউটিউবাৰ বহুত ডাঙৰ হয় আৰু বহুত ইউটিউবাৰ অলৰেডি ডাঙৰ হৈছে আপোনালোকৰ আগত আমাৰ আগত সদায় দেখা পাও ডিম্পুদা বিকাশ আমিন বিকাশ ফেক্টৰী আই লাভ ট্ৰাভেলাৰ এছএমএছ মিক্সাৰ বহুতে মানে এনেকুৱা আৰু ভাৰতত মানে টেকনিক্যাল গুৰু যে টেকনিক্যাল ইউগেট মানুহ যে বহুত ইউটিউবাৰ আছে আমি নাম কৈ শেষ কৰিব নোৱাৰো তো আপোনালোকৰ যদি এটা ইউটিউব চেনেল খুলিম বুলি বহুত দিন ধৰি ভাবি আছে কিন্তু অলৰেডি খোলা নহয় ইউটিউব চেনেলটো খুলিছে কিন্তু ভিডিও আপলোড দিয়া নহয় মানে সদায় ভাবি লাগি কি কৰিম কেনেকুৱা ভিডিও দিলে মানুহে চাব ভাল ভিডিও এডিটিং কৰিব নোৱাৰো ভাল থাম্বনেল বুজি নাপাও টাইটেল কি দিলে ভাল হ'ব ট্যাগ কি ট্যাগ কেনেকৈ দিয়ে কি ট্যাগ লগালে ভাল হ'ব এইবোৰ বুজি নাপাও তো হেকলক কৈছো আপুনি ভিডিওটো একেবাৰে গুৰুত্বপূৰ্ণ সহকাৰে হেকলকে চাই থাকিব আপোনাৰ আজিৰ পৰা মই আপোনাক কৈছো যে আপুনি অহাকালিৰ পৰা আপুনি এটা ভিডিও ইউটিউবত আপলোড কৰিব পাৰিব তো অহা আজিৰ ভিডিওটো আমাৰ মেইন পইণ্টটো চাওক আপুনি ইউটিউব চেনেল এটা খুলিছে আপোনাৰ এটা উদ্দেশ্য আছে যে মই কি কৰি ভাল পাম যে আপুনি কি কৰি ভাল পায় মই কি বেছি ভাল পাওঁ মোৰ কিহৰ ওপৰত নলেজ বেছি মই কিহৰ ওপৰত মানুহক ভালকৈ বুজাই দিব পাৰিম তো হেইটোৰ ওপৰত মানে আপুনি ইউটিউব চেনেলটো ষ্টাৰ্ট কৰি দিয়ক আপুনি গেমিং পাৰক আপুনি ব্লগিং পাৰক আপুনি টেক পাৰক আপুনি এডিটিং পাৰক আজিকালি মানে ফেসবুকত এডিটিং ইনষ্টাগ্ৰামত ফটো এডিটৰ মানে পাল্লা লাগি যায় মানে কম্পিটিশন কাৰ ওপৰত কোনে কৰিব পাৰিব বৰ্তমান অসমত এডিটিং চেনেল ফটো এডিটিং চেনেল বহুত কম আছে ফটো এডিটিং চেনেল কৰিব পাৰে আপোনাৰ ব্লগিং চেনেল আছে দুই ভালেখিনি আৰু আপোনাৰ যেটো ভাল লাগে আপুনি ভাবিছে যে এইটো চেনেল আছে মোৰ চেনেলটো কোনো নহয় হেতু কথা নহয় আপুনি আপোনাৰ চেনেল যিমানে থাকক যিমান ডাঙৰ চেনেল নাথাকক আপোনাৰ কন্টেন্ট যদি ভাল হয় আপুনি যদি ভাল কাম কৰিব পাৰে আপুনি নিশ্চয় সফল হ'ব পাৰিব তো আপুনি কিহৰ ওপৰত নলেজ আছে হেতু আপুনি নিজকে সুধক আৰু আপুনি হেতুৰ ওপৰত যিমান পাৰে 1 মিনিট 2 মিনিট যিমান পাৰে আধা মিনিট যিমানখিনি আপুনি পাৰে এটা ভিডিও শুট লওক আপুনি যিমানখিনি ভিডিও শুট ল'ব লোৱাৰ পিছত আপুনি নিজকে হার নামানিব আপুনি নিজকে আৰু ওপৰত ল'ব যে মই পাৰিছো মই 1 মিনিটৰ ভিডিও কৰিব পাৰিছো মই যেদিনা প্ৰথম ভিডিও বনাইছিলো মানে মোৰ ঘৰত তেতিয়া মানে ৰাতি 12টা 11টা বাজিছিল মানে মই মানে ট্ৰাইপডৰ সন্মুখত যোৱাৰ পিছত মানে এনে কেমেৰা সন্মুখত থাকি মানে এনে বহি থাকো কথা পাতা কওঁ নিজৰ মুখ চাই মানে অকলে হাঁহো কিন্তু কথা কোৱাৰ সাহস হোৱা নাই একাই এনেকুৱাকৈ আধা ঘণ্টামান ঘৰ যোৱাৰ পিছত মানে নিজকে মই কিয় নোৱাৰো এনেকৈ যিমানখিনি পাৰো মই ষ্টাৰ্ট কৰি মই প্ৰথম ভিডিওটো ইউটিউবত আপলোড কৰিলো কিন্তু দুৰ্ভাগ্যবশতঃ মোৰ সেই ভিডিওটো মানে ইউটিউবে ডিলিট কৰি দিছে আৰু বহুত কিবা হৈছে তো সকলো আপোনালোকক মোৰ ইউটিউব চেনেলত কম আপোনালোকে কোনো ধৰণৰ টেনচন কৰিব নালাগে আপোনালোকে কৈছো আপোনালোকে সিম্পল আপুনি এটা প্ৰথমত নিজৰ ফেস আপুনি নিজে ফেস দেখাব পাৰে নেদেখাব পাৰে এটো আপোনাৰ ওপৰত ডিপেন্ড কৰিব আপুনি প্ৰথমত এটা নতুন ভিডিও আপুনি এটা ভিডিও বনাই আপুনি নিজকে প্ৰাউড ফিল অনুভৱ কৰক তাৰ পিছত কিন্তু আপুনি ইউটিউবত কাম কৰি বহুত সফলতা অৰ্জন কৰিব পাৰিব এটো নিশ্চিত যে আপুনি ইউটিউবত কাম কৰিলে সফলতা নহয় এটো কেতিয়াও নহয় আপুনি নিশ্চিত হ'ব বৰ্তমান এখন ভাৰতত 70% মানুহে এন্ড্ৰইড মোবাইল ইউজ কৰে 70 নহয় 60% মানুহে এন্ড্ৰইড ফোন ইউজ কৰে তাৰ ভিতৰত 2016 চনত 35% মানুহে ইউটিউব ইউজ কৰিছে কিন্তু 2020 ত আহি মানে দেখা গৈ আছে বৰ্তমান মানুহে ইউটিউব ইউজ কৰি ইউটিউব ক্ৰিয়েটৰ হ'বলৈ গৈ আছে তো আৰু সক বাবক 2030-40 চনত কিমান আগবাঢ়ি যাব এইটো মানে ডিজিটাল মাৰ্কেটিং হৈ যাব এটা ইন্টাৰনেটৰ জগত হৈ যাব আপোনাৰ চেনেল কিতেও ৰৈ নাথাকে আপোনাৰ চেনেলটো কোনোবা দিন এটা ভিডিও ভাইৰাল হ'লে আপোনাৰ চেনেলটো উঠি যাব
তো আপোনাক যিমান সহায় লাগে আপোনাক যিমান হেল্প লাগে মোৰ এইটোৰ চেনেলৰ পৰা পাব আপোনাৰ ইয়াৰ পিছত মই এটা কোর্স লৈছো যাতে যিসকলে নতুন ইউটিউবাৰ ভিডিও এডিটিং থাম্বনেল এডিটিং মানে মই কোর্স হিচাপত মানে ইয়াৰ পিছত ৰেগুলাৰ মানে ভিডিও এডিটিংৰ ওপৰত থাম্বনেল এদিন মানে ভিডিও এডিটিং দিম এদিন থাম্বনেল এডিটিং দিম আৰু ইউটিউবত ভিডিও টেগ কেনেকৈ ভাল টেগবোৰ পাব পাৰোঁ এইবোৰ মানে আপোনালোকৰ ওচৰত বহুত কোর্স হিচাপত ইউটিউব কোর্স হিচাপত আপোনালোকক শিকাই দিবলৈ চেষ্টা কৰিম তো আপোনালোকে মোৰ চেনেলত আহিব জানিব শিকিব তো আৰু মোক বহুত আপোনালোকে নলেজ দিব কেনেকুৱা ভিডিও দিলে বা আপোনালোকৰ কেনেকুৱা ভিডিও লাগে আপোনালোকক কেনেকুৱা ভিডিও মানে কিমান কি অসুবিধা হৈছে মোক কমেন্ট কৰি জনাই দিব আৰু মোৰ ইনষ্টাগ্ৰামত মোক মেছেজ কৰিলে তাত মই আজিকালি বহুত অনলাইনত ইনষ্টাগ্ৰামত থাকো তাত আপোনালোকে সদায় মোৰ পৰা হেল্প পাব তো আশা কৰিছো আপুনি এটা ইউটিউবৰ ভিডিও বনাই আপলোড কৰি চাব মই জানো প্ৰথম ভিডিও কেনেকুৱা হ'ব আপুনি কথা ক'ব নোৱাৰিব মই ইমান দিন ধৰি ভিডিও বনাই আছো তথাপিও মোৰ কন্টেন্টটো ক্লিয়াৰ হোৱা নাই মোৰ মাতটো ক্লিয়াৰ হোৱা নাই কাৰণ মই এতিয়ালৈকে ফুল সাকসেসফুল হ'ব পৰা নাই তো আপোনালোকৰ আশীৰ্বাদত 2-3 মাহ পিছত বা 2-3 বছৰ পিছত তো আপোনালোকৰ আশীৰ্বাদত আপোনালোকৰ সাপোৰ্টত তো কিবা হলেও তো অলপ ইউটিউবত হ'ব পাৰিম তো আশা কৰিছো আপোনালোকে ইয়াৰ পিছৰ ভিডিওবোৰ কন্টিনিউয়াস হ'ব তো অহাকালি ভাবিছো ভিডিও এটা দিম আপোনালোকৰ কাৰণে আপোনালোকে ভিডিও এডিটিং কেনেকৈ মোক বহুতে কমেন্ট কৰিছে মোক বহুতে কল কৰিছে ভাই তই কেনেকৈ এডিটিংবোৰ কৰা ভিডিও এডিটিং কিহেৰে কৰা কেনেকৈ কৰা মানে এনেকৈ মানে ভাবিলো যে আপোনালোকৰ বহুত এইটো মানে সকলোৰে জনা দৰকাৰ তো ভিডিওটো বহুত দীঘল হৈ গৈছে আপুনি যদি ইমানলৈকে ভিডিওটো চাই আছে আশা কৰিছো আপুনি ভিডিওটো সঁচাকৈ ভাল পাইছে তো আপোনাৰ যিমান শক্তি আছে এটা লাইক কৰি দিয়ক আৰু আপুনি মোৰ চেনেলত যদি নতুন আছে প্লিজ সাবস্ক্ৰাইবটো আপুনি কৰিব মই ভালকৈ গমেই পাইছো তো প্লিজ এটা এতিয়া মনত পেলাই সাবস্ক্ৰাইবটো কৰি দিয়ক পিছত আকৌ পাহৰি যাব তো আকৌ এটা ভিডিওত লগ পাম হেমালৈকে সকলোকে বাই বাই জয় অসম টাটা